Hello everyone, welcome to my YouTube channel Surodi Moran Assam. আজি আপোনালোকৰ আগলৈ লৈ আহিছো পাটৰ কাপোৰৰ দহি কেনেকৈ কৰিব পাৰে। সো বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে দহি কৰিবৰ কাৰণে প্ৰথমতে ইয়াৰ পৰা সূতাবোৰ এৰুৱাই ল'ব। এনেকৈ সূতাখিনি উলিয়াই ল'ব। তাৰ পাছত গাঁঠিবলৈ ষ্টাৰ্ট কৰিব। এতিয়া এনেদৰে সূতাখিনি দুভাগ কৰি ল'ব। এনেকৈ সূতা অকমান লৈ কিনে ইয়াৰ পৰা এনেকৈ দুভাগ কৰি ল'ব। লোৱাৰ পাছত আপোনাৰ দুটা আঙুলি দি এনেকৈ পকাই দিব। দুভাগ কৰি এনেকৈ পকাই দিব। দেখিছেনে পাক খাই গৈছে দুডাল বেলেগ বেলেগকৈ। এতিয়া দুডাল একেলগ কৰি এনেকৈ পকাই দিব। হৈ গ'ল এডাল। চেম এনেকৈ কৰি দিব গোটেইখিনি। আপোনালোকে এনেকৈ কৰি ল'ব। একেবাৰে সহজ, সকলোৱে ঘৰতে কৰিব পাৰিব। এইয়া দেখিছেনে ইমান ধুনীয়াকৈ হৈ গৈছে। চ' এনেকৈ গোটেইখিনি কৰি ল'ব। মই সিমানখিনি কৰিছোঁ। গোটেইখিনি এনেকৈ কৰি ল'ব। তাৰ পাছত লগাব লাগিব দহি। এয়া মোৰ সম্পূৰ্ণ হৈ গৈছে দহিখিনি গাঁঠি লোৱা। এনেকৈ গাঁঠি ল'ব আপোনালোকেও গোটেইখিনি। মোৰ দুইফালে গাঁঠি লোৱা হৈ গৈছে, ইফাল পিছফাল দুইফালে গাঁঠি লোৱা হৈ গৈছে। চ' আপোনালোকেও গাঁঠি ল'ব এনেকৈ। ইয়াৰ পাছত কি কৰোঁ দেখাই আছোঁ আপোনালোকক। এনেকুৱাকৈ আপুনি মেচিং কালাৰৰ সূতা লৈ ল'ব। মোৰ কাপোৰযোৰ যিহেতু স্কাই ব্লু ডিপ কালাৰ, তো মই এই দুটাই লৈছোঁ। কাপোৰযোৰ দুটা কালাৰে আছে, এইটো ফুলৰ কালাৰ আৰু কাপোৰৰ কালাৰ। তো এই দুটাই লৈ লৈছোঁ মই। আপোনালোকে মেচিং কৰি লৈ ল'ব। ফুলৰ কালাৰ আৰু কাপোৰৰ কালাৰৰ লগত মেচিং কৰি লৈ ল'ব। তেতিয়া কাপোৰযোৰ দেখিবলৈ বেছি ভাল হয়, শুৱনি হয়। চ' আৰম্ভ কৰোঁ বলক বাকীখিনি কেনেকৈ কৰোঁ। এতিয়া এনেকৈ দহিখিনিত বাতি লোৱা দহিখিনিত টোপাকেইটা এনেকৈ বান্ধি দিব। এনেকৈ কৰি এয়া দেখিছেনে, এটা মোৰ কমপ্লিট হৈ গ'ল। এইটো এনেকৈ কৰিব। এনেকৈ এতিয়া লৈ লৈছোঁ এটা বেলেগ কালাৰ, ব্ৰাউন কালাৰ। এইটো এনেকৈ কৰি চেম প্ৰচেছ এনেকৈ কৰি ল'ব। আপোনালোকে দুইটা কালাৰ মিক্স কৰিও ল'ব পাৰে, কিন্তু মই তিনিটা এটা কালাৰৰ আৰু তিনিটা এটা কালাৰকে এনেকৈ লগালে ধুনীয়া দেখোঁ, বেছি ভাল লাগে কাৰণে মই এনেকৈ লগাওঁ। আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে, কিন্তু মন কৰিব কাপোৰটোৰ কালাৰ আৰু ফুলৰ কালাৰটোৰ লগত মিলাই কিনে এই টোপাকেইটা লগাব, তেতিয়া বেছি ভাল লাগে। তো যদি নিমিলা হয় তেতিয়াতো ভাল নালাগিব নহয়। তো এনেকৈ গোটেইখিনি কৰি ল'ব।
এয়া সম্পূৰ্ণ হৈ গৈছে মোৰ দহি বটা। এনেদৰে আপোনালোকেও নিজৰ কাপোৰযোৰ নিজে দহি বাতি ল'ব পাৰে, কোনো টেইলাৰৰ ওচৰলৈ নোযোৱাকৈ। কেনেকুৱা লাগিছে, ভাল লাগিছেনে? কমেণ্ট কৰিব দেই। লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবো কৰি দিব মোৰ চেনেলটো, যাতে আগুৱাই লৈ যাব পাৰোঁ। চ' ধন্যবাদ, আজিলৈ আহোঁ, বাই বাই।